হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক বহুত স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বগা সৰিয়হেৰে বনোৱা সৰু মাছৰ চৰচৰি। ইয়াতে মই লৈছোঁ 4 ফুটামান নহৰু, বগা সৰিয়হ, আদা আৰু কেঁচা জলকীয়া 3টামান লৈছোঁ। লৈ একেলগে পিচি ল'লোঁ। ইফালে মই কেৰাহীত তেল গৰম হ'বলৈ দি পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ অকণমান সময় ভাজিলোঁ। তাৰপিছতে মই পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি অকণ সময় ভাজিব যাতে কেঁচা ভাৱটো নাইকিয়া হয়। তাৰপিছতে মই ইয়াতে নিমখ দিলোঁ জোখ অনুযায়ী আৰু হালধি দিলোঁ। অকণমান পানী দি পেলাই মই লৰাই দিছোঁ যাতে তলত লাগি নধৰে। আপোনালোকৰ জোখ অনুযায়ী পানী দিব। পানী দি পেলাই অকণমান উতলিবলৈ দি পেলাই এয়া মই সৰু মাছ ভাজি থৈছিলোঁ। এয়া মই সৰু মাছখিনি এতিয়া দি দিছোঁ। অকণ সময় উতলিবলৈ দিব। উতলি পেলাই এয়া মোৰ হৈ গ'ল সৰিয়হেৰে বনোৱা সৰু মাছৰ চৰচৰি। এতিয়া এনেকৈ পৰিৱেশন কৰিব পাৰে আৰু খাই চাব পাৰে। এনেকৈ খাই ভালেই লাগে। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ। আৰু লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই।